Hello student, তো আজি এই ভিডিওটোত আমি মেট্ৰিক পৰীক্ষাৰ কাৰণে কিছুমান কমন কোৱেশ্চন আনসাৰ ডিসকাস কৰিম আৰু এই কোৱেশ্চন আনসাৰ খিনি পৰা 100% আহিবই তোমালোকে ভালকে চাই যাবা মেট্ৰিক পৰীক্ষাত আহিবই কাৰণ মোস্ট ৰিপিটেড এণ্ড কমন কোৱেশ্চন আনসাৰ হয় তোমালোকে ভালকে চাই যাবা আৰু লিখি যাবা তো আজি এই ভিডিওটোত আমি সায়েন্সৰ কিছুমান কমন কোৱেশ্চন আনসাৰ ডিসকাস কৰিম তো এতিয়া আহিছো আমি ফাৰ্স্ট কোৱেশ্চনটো লৈ সেইটো হৈছে অসন্তুলিত বা জকা সমীকৰণ কি তো ইয়াৰ এনসাৰটো হৈছে যেতিয়া ৰাসায়নিক সমীকৰণ এটাত বিক্ৰিয়াৰ আগত আৰু বিক্ৰিয়াৰ পিছত প্ৰতিটো মোলৰ পৰমাণু সংখ্যা একে নাথাকে তেতিয়া তেনে সমীকৰণক জকা বা অসন্তুলিত সমীকৰণ বোলে তো এটো এটা তোমালোকৰ কমন কোৱেশ্চন হয় আৰু ইম্পৰ্টেন্ট হয় তোমালোকে ভালকে চাই যাবা যাতে তোমালোকে এৰি থৈ আহিব নালাগে ফুল মাৰ্কস পাই যাবা তো এতিয়া আহিছো আমি নেক্সট কোৱেশ্চনটো লৈ সেইটো হৈছে অসন্তুলিত সমীকৰণ কি ইয়াৰ এনসাৰ হৈছে যেতিয়া কোনো ৰাসায়নিক সমীকৰণত বিক্ৰিয়াৰ আগত আৰু বিক্ৰিয়াৰ পিছত প্ৰতিটো মোলৰ পৰমাণুৰ সংখ্যা একে থাকে তেতিয়া তেনে সমীকৰণকে অসন্তুলিত সমীকৰণ বোলে তো এই কোৱেশ্চনটোৰ এনসাৰটো ভালকে তোমালোকে চাই যাবা যাতে এৰি থৈ আহিব নালাগে আহিব তোমালোকৰ ইম্পৰ্টেন্ট আছে তো এই সন্তুলিত সমীকৰণ আৰু অসন্তুলিত সমীকৰণ দুইটা কোৱেশ্চন আনসাৰ তোমালোকে ভালকে চাই যাবা কাৰণ এটো আহিবই তোমালোকৰ আৰু দুইটাৰ পাৰ্থক্য লিখা আহিব তোমালোকে ভালকে চাই যাবা তো আজি এই ভিডিওটো তোমালোকে শেষত লং কোৱেশ্চন আৰু শৰ্ট কোৱেশ্চন দুইখিনি পাই যাবা তো ভিডিওটো তোমালোকে এন্ডলৈ চাই থাকিবা তো এতিয়া আহিছো আমি নেক্সট কোৱেশ্চনটোলৈ সেইটো হৈছে বায়ুত মেগনেছিয়ামৰ ফিটা এডাল জ্বলালে উৎপন্ন হোৱা বগা পদাৰ্থবিধ কি বিক্ৰিয়াৰ সন্তুলিত সমীকৰণ লিখা তো এটো যেটো কোৱেশ্চন এটো তোমালোকৰ মোস্ট ৰিপিটেড এণ্ড কমন কোৱেশ্চন হয় তো তোমালোকে যদি আগতে তেনেকুৱা কোৱেশ্চন পেপাৰবোৰ চাইছা তেতিয়া হলে দেখিবা যে এই কোৱেশ্চনটো বৰকে ৰিপিটেড হৈ থাকে তো বৰকে আহি থাকে তোমালোকে ভালকে চাই যাবা এবাৰো চান্স আছে আহাৰ তোমালোকে ভালকে চাই থৈ দিবা যাতে এৰি থৈ আহিব নালাগে আৰু ফুল মাৰ্কস পাবা তো এতিয়া আহিছো আমি ইয়াৰ এনসাৰটো লৈ সেই এনসাৰটো হৈছে যে মেগনেছিয়াম অক্সাইড MgO তো মানে কি বায়ুত যেতিয়া মেগনেছিয়ামৰ ফিটা এডাল জ্বলালে উৎপন্ন হয় কি বগা পদাৰ্থ যোনটো হয় সেই বগা পদাৰ্থটোৰ নাম হৈছে যে মেগনেছিয়াম অক্সাইড তোমালোকে লিখি থৈ আহিবা এই ফাৰ্স্ট কোৱেশ্চনত 1 নম্বৰ আছে তেতিয়া হলে যদি সমীকৰণটো খুদে তো এই সমীকৰণটো এটা তোমালোকে লিখি দিবা তো 2 নম্বৰ পাই যাবা তো সমীকৰণটো চাও আমি এটা চাও সমীকৰণটো তো ইয়াৰ সন্তুলিত সমীকৰণটো হৈছে যে 2MgO + 2O কাৰ্চিন দিবা তেতিয়া দি লৈ পেলে 2MgO দিবা তো এই কোৱেশ্চনটো তোমালোকে 2 মাৰ্কস থাকে তো তোমালোকে দুইখিনি লিখি দিলে 2 মাৰ্কস পাই যাবা তো এতিয়া আহিছো আমি মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনটো লৈ এই কোৱেশ্চনটো বাৰবাৰ ৰিপিটেড হৈ থাকে তো তোমালোকে ভালকে চাই যাবা তো আমি কোৱেশ্চনটো চাও লু গজাল এটা ডুবাই ৰাখিলে কপাৰ সালফেট দব এটা ৰঙৰ পৰিৱৰ্তন ঘটে কিয় তো এই কোৱেশ্চনটো তোমালোকে খুবেই ইম্পৰ্টেন্ট হয় তোমালোকে ভালকে চাই যাবা তো ইয়াৰ এনসাৰটো হৈছে কপাৰ সালফেট দবনৰ বৰণ নীলা এই দবত এটা লুৰ গজাল ডুবালে নীলা বৰণৰ পৰিৱৰ্তন ঘটে লু তামতকৈ অধিক সক্ৰিয় হোৱাৰ বাবে ই তামক অপহৰণ কৰি ফেৰাছ সালফেট আৰু তামা উৎপন্ন কৰে তো এইটোৱে হৈছে লু গজাল এটা কপাৰ সালফেট দবত ডুবালে ইয়াৰ ৰঙৰ পৰিৱৰ্তন হোৱাৰ কাৰণ তো এইটো তোমালোকে ভালকে চাই থবা পৰীক্ষাত আহিব তো ইয়াৰ সমীকৰণটো চাও আমি তো ইয়াৰ সমীকৰণটো হৈছে Fe + CuSO4 কাৰ্চিন দিবা FeSO4 + Cu তো এই সমীকৰণটো তোমালোকে চাই যাবা আৰু এইগিটা চিয়ৰ কোৱেশ্চন হয় তোমালোকে ভালকে চাই যাবা যাতে 1 মাৰ্কসৰ কোৱেশ্চনো তোমালোকে এৰি থৈ আহিব নালাগে জানা কোৱেশ্চন হয় তো এইবোৰ আমি দি দিছো তোমালোকে ভালকে খালি লিখি লবা আৰু ভালকে মুখস্থ কৰি লবা তো এতিয়া আহিছো আমি নেক্সট কোৱেশ্চনটো লৈ সেইটো হৈছে এটা বিযোজন বিক্ৰিয়াৰ উদাহৰণ তো এই কোৱেশ্চনটো তোমালোকৰ 1 মাৰ্কসৰ কোৱেশ্চন হয় তোমালোকে এটো আহিব আহাৰ চান্স আছে তোমালোকে ভালকে চাই যাবা তো ইয়াৰ এনসাৰটো হৈছে CaCO3 কাৰ্চিন দিবা দি লৈ তেতিয়া লিখিবা যে CaO + CO2 তো এই কোৱেশ্চনটো তোমালোকে ভালকে চাই যাবা 1 মাৰ্কসৰ যিহেতু হয় তো তোমালোকৰ আহাৰ খুবেই চান্স আছে 1 মাৰ্কসৰ তো তোমালোকে 1 মাৰ্কসৰ কোৱেশ্চনবোৰ এৰি থৈ নাযাবা চাই যাবা ভালকে যাতে লিখি থৈ আহিব পাৰা 1 মাৰ্কসৰ এৰি থৈ আহিব নালাগে তো এতিয়া আহিছো আমি নেক্সট কোৱেশ্চনলৈ সেইটো হৈছে অপহৰণ আৰু ডি অপহৰণ বিক্ৰিয়াৰ মাজৰ পাৰ্থক্য কি তো এই কোৱেশ্চনটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয় তোমালোকে ভালকে চাই যাবা এই কোৱেশ্চন কিটা হয় চিয়ৰ কোৱেশ্চন তোমালোকে ভালকে খালি চাই যাবা আহিব তোমালোকৰ তো ইয়াৰ এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখা তো এই কোৱেশ্চনটো তোমালোকৰ 3 বা 4 মাৰ্কসৰ আহিব তোমালোকে ভালকে চাই যাবা যাতে এৰি থৈ আহিব নালাগে মই বাৰবাৰ কও এৰি থৈ আহিব নালাগে তোমালোকে ভালকে চাই যাবা কাৰণ 1 মাৰ্কস এটাও তোমালোকৰ খুবেই ইম্পৰ্টেন্ট হয় কোনোবাই 1 মাৰ্কসৰ কাৰণেও ফেল মাৰে কোনোবাই 1 মাৰ্কসৰ কাৰণেও ষ্টাৰ নাপায় ডিভিজন নাপায় আৰু ভাল মাৰ্কস এটা 1 মাৰ্কসৰ কাৰণেও নাপায় তোমালোকৰ 1 মাৰ্কসও বহুত ইম্পৰ্টেন্ট হয় তোমালোকে ভালকে হেকেনে মই কও বাৰবাৰ 1 মাৰ্কসও এৰি থৈ আহিব নালাগে তো নেক্সট কোৱেশ্চন ইয়াৰ এনসাৰটো চাও তো ইয়াৰ এনসাৰটো হৈছে এটা অপহৰণ বিক্ৰিয়াত বেজি সক্ৰিয় ধাতুক দবৰ পৰা অপহৰণ কৰিব পাৰে তো যেনে দি লৈ পেলে ইয়াৰ সমীকৰণটো লিখিবা তো ইয়াৰ সমীকৰণটো চাও
তো ইয়াৰ সমীকৰণটো হৈছে Zn plus CuCl2 carsin ZnCl2 plus Cu তাৰপিছত তোমালোকে কিন্তু বুলি দি লিখিবা যে দ্বি অপহৰণ বিক্ৰিয়াত দুই বা ততোধিক যৌগ সিহঁতৰ আয়নবোৰ বিনিময় কৰি নতুন যৌগ গঠন কৰে তাৰপিছত আকৌ তোমালোকে যেনে বুলি দি পেলাই ইয়াৰ সমীকৰণটো লিখিবা NaOH plus HCl কাৰ্চিন দিবা দি লৈ পেলাই লিখিবা যে NaCl plus H2O তো এই দুটা তোমালোকে সমীকৰণ আৰু দ্বি অপহৰণ আৰু অপহৰণ বিক্ৰিয়া এই দুটা তোমালোকে আহিব তোমালোকে ভালকৈ চাই যাবা তোমালোকে তো এতিয়া আহিছো আমি নেক্সট 1 মাৰ্কছৰ কোৱেশ্যন এটালৈ তো এই কোৱেশ্যনটো চাও আমি কি লিখিছে কলা বগা ফটোগ্ৰাফিত ব্যৱহাৰ হোৱা এটা বিযোজন বিক্ৰিয়াৰ উদাহৰণ তো এই কুৱেশ্যনটো 1 মাৰ্কছৰ আহিব তোমালোকে ভালকৈ চাই দিবা তো ইয়াৰ এনসাৰটো হৈছে 2AgCl ওপৰত সূৰ্য পোহৰ দি তলত কাৰ্চিন দি লিখিবা যে 2Ag + Cl2 তো এই কুৱেশ্যনটো 1 মাৰ্কছৰ হয় তোমালোকে ভালকৈ চাই যাবা তো নেক্সট কুৱেশ্যনটো হৈছে অভিধৰ্মী অক্সাইড কাক বোলে তো ইয়াৰ এনসাৰটো হৈছে যিবিলাক ধাতৱ অক্সাইডে আম্লিক আৰু ক্ষাৰকীয় দুয়োটা ধৰ্মে প্ৰদৰ্শন কৰে আৰু এচিড আৰু ক্ষাৰক উভয়ৰ লগতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে সিহঁতক উভয়ধৰ্মীয় অক্সাইড বোলে তো এতিয়া আহিছো আমি 2 মাৰ্কছৰ এটা কুৱেশ্যনটো লৈ সেই কুৱেশ্যনটো হৈছে বহুৰূপ কাক বোলে উদাহৰণ দিয়া তো এই কুৱেশ্যনটো তোমালোকৰ 2 মাৰ্কছৰ কুৱেশ্যন আহিব তোমালোকে ভালকৈ চাই যাবা তো ইয়াৰ এনসাৰটো হৈছে কিছুমান মৌলই প্ৰকৃতিত বেলেগ বেলেগ অৱস্থাত থাকিব পাৰে ইয়াৰ প্ৰতিটো অৱস্থাক মৌলটোৰ বহুৰূপ বোলে যেনে কাৰ্বনৰ দুটা বহুৰূপ হ'ল হীৰা আৰু গ্ৰেফাইট তো এইটো যেটো কুৱেশ্যন হয় তো এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেন্ট হয় তোমালোকৰ এক্সামত আহে ভালকৈ চাই যাবা তো এইবাৰ এটা কুৱেশ্যন আহিছে সেইটো হৈছে যে দুবিধ প্ৰাকৃতিক সূচকৰ উদাহৰণ দিয়া তো ইয়াৰ এনসাৰটো হৈছে লিটমাছ আৰু হালধি তো এইবোৰ 1 মাৰ্কছৰ কুৱেশ্যনো ইম্পৰ্টেন্ট হয় তোমালোকে ভালকৈ চাই যাবা তোমালোকক 1 মাৰ্কছৰ কুৱেশ্যনবোৰ কনফিউজ লগাই পেলাই সুধিব পাৰে তো তোমালোকে কনফিউজ নহবা তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে দুবিধ সংশ্লেষণ সূচকৰ নাম লিখা তো এটা এনসাৰ হৈছে মিথাইল অৰেঞ্জ নেক্সটটো হৈছে ফিনাইল থলিন তো এই কুৱেশ্যনবোৰ তোমালোকক MCQত সুধিব পাৰে তোমালোকে ভালকৈ চাই যাবা তো নেক্সট কুৱেশ্যনটো হৈছে ঘেনাইন্টিক সূচক কি তো ইয়াৰ এনসাৰ হৈছে যিবিলাক পদাৰ্থই আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত গোন্ধ সলনি কৰি এচিড আৰু ক্ষাৰকক চিনাক্ত কৰাত সহায় কৰে সেইবিলাকক ঘেনাঙ্কীয় সূচক বুলি কোৱা হয় তো তোমালোকে এনেকৈ লিখি দিবা সূচক বোলা হয় বুলি ক'লেও হ'ব সূচক বুলি কোৱা হ'লেও লিখিব হ'ব শুদ্ধ হ'ব তোমালোকে দুইটা ভিতৰত এটা লিখি দিব পাৰিবা তো নেক্সট কুৱেশ্যনটো হৈছে ঘেনেন্টিক সূচকৰ তিনিটা উদাহৰণ দিয়া তো ইয়াৰ এনসাৰটো হৈছে পিয়াজ লং আৰু ভেনিলা তো এতিয়া আহিছো আমি নেক্সট কুৱেশ্যনটো সেইটো হৈছে দুটাকৈ ধাতুৰ নাম লিখা যিয়ে লঘু এচিডৰ পৰা হাইড্ৰজেনক অপহৰণ কৰে আৰু যিয়ে নকৰে তো ইয়াৰ এনসাৰটো হৈছে লঘু এচিডৰ পৰা হাইড্ৰজেনক অপহৰণ কৰা দুটা ধাতু হ'ল মেগনেছিয়াম আইৰণ আৰু লঘু এচিডৰ পৰা হাইড্ৰজেনক অপহৰণ নকৰা দুটা ধাতু হৈছে কপাৰ আৰু সিলভাৰ তো এইটো যেটো কুৱেশ্যন হয় তো এইটো কুৱেশ্যন তোমালোকৰ বাৰ আহি থাকে ৰিপিটেড হয় আৰু কমন কুৱেশ্যন হয় তোমালোকে ভালকৈ চাই যাবা তো এতিয়া আহিছো আমি নেক্সট কুৱেশ্যনটো সেইটো হৈছে পূৰ্ণগ্ৰাহী পুষ্টি কি তো ইয়াৰ এনসাৰটো হৈছে তো এই কুৱেশ্যনটো বায়'লজি পৰা আহিছে তো ইয়াৰ এনসাৰটো হ'ল যি পুষ্টিত জীৱই গোটেই খাদ্য দ্ৰব্যখিনি শৰীৰৰ ভিতৰলৈ নি পিছত তাক সৰল অৱস্থালৈ ভাঙি দিয়ে তাক পূৰ্ণগ্ৰাহী পুষ্টি বোলে তো এই এনসাৰটো আমি এনেকৈ লিখিব পাৰোঁ যে যি পুষ্টিত এটা জীৱই খাদ্যৰ বাবে আন জীৱৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় তেনে পুষ্টিক পূৰ্ণগ্ৰাহী পুষ্টি বুলি কোৱা হয় তো এইটো আমি এনেকৈ লিখিব পাৰোঁ তো এতিয়া আমি নেক্সট মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটোলৈ আহিছোঁ সেইটো হৈছে ছডিয়াম পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয় তো এই কুৱেশ্যনটো তোমালোকক বাৰে বাৰে সোধে তো এই কুৱেশ্যনটো তোমালোকে ভালকৈ চাই যাবা মিছ নকৰিবা তো ইয়াৰ এনসাৰটো হৈছে কাৰণ ইহঁত অতিকৈ সক্ৰিয় ধাতু আৰু মুক্ত বায়ু স্পৰ্শলৈ আহিলে ইহঁতে তীব্ৰভাৱে বিক্ৰিয়া কৰি জ্বলি উঠে তো ইয়াত কোৱা হৈছে ছডিয়াম পটাছিয়াম আৰু লিথিয়াম এইবোৰক মানে তেলত ডুবাই ৰখা হয় কাৰণ ইহঁত মানে অতিকৈ সক্ৰিয় হয় আৰু ইহঁত যেতিয়া মুক্ত বায়ু স্পৰ্শত আহে তেতিয়াহ'লে জ্বলি উঠে কাৰণে ইহঁতক তেলত ডুবাই ৰখা হয় তো এতিয়া আহিছোঁ আমি নেক্সট কুৱেশ্যনটো সেইটো হৈছে পৰপোষিত পুষ্টি কি তো ইয়াৰ এনসাৰটো হৈছে যি পুষ্টিত এটা জীৱই খাদ্যৰ বাবে আন এটা জীৱৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় তেনে পুষ্টিক পৰপোষিত পুষ্টি বোলে
তো এতিয়া আহিছোঁ আমি নেক্সট কুৱেশ্যনলৈ, সেইটো হৈছে মানুহৰ ৰেচন তন্ত্ৰৰ উৎপাদনসমূহ কি। তো এই কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট হয়, এই কুৱেশ্যনটো তোমালোকে চাবা যে বাৰ বাৰ আহি আছে। তো এইটো তোমালোকে এইবাৰো ভালকৈ চাই যাবা, অহাৰ চান্স খুবেই আছে। তো ইয়াৰ এনচাৰটো হৈছে মানুহৰ ৰেচন তন্ত্ৰৰ উৎপাদনসমূহ হ'ল এযোৰ বৃক্ক, এযোৰ মূত্ৰনলী আৰু তো ইয়াৰ এনচাৰটো হৈছে মানুহৰ ৰেচন তন্ত্ৰৰ উৎপাদনসমূহ হ'ল এযোৰ বৃক্ক, এযোৰ মূত্ৰনলী আৰু এটা মূত্ৰথলী আৰু এটা মূত্ৰাশয়। তো এই কুৱেশ্যনটো তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট হয় এইবাৰৰ কাৰণে। তো বাৰ বাৰ আহি থাকে, এইটো ভালকৈ তোমালোকে চাই যাবা, মিছ নকৰিবা। তো আজি এই ভিডিঅ'টো ইমানেই আছিলে। তো তোমালোকৰ আৰু যদি ছায়েন্সৰ কমন কুৱেশ্যন আনচাৰ লাগে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা, কাৰণ আৰু কুৱেশ্যন আনচাৰ আছে, কাৰণ আমাৰ ভিডিঅ'টো লং হৈ যায় কাৰণে আমি বেছি দেৰি হৈ যাবৰ কাৰণে দিয়া নাই। তো নেক্সট তোমালোকে কমেণ্ট কৰিবা, যদি লাগে নেক্সট তোমালোকক দি দিম। তো যিসকল ষ্টুডেণ্টে ভাল এটা ৰিজাল্ট বিচাৰে কিন্তু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি লোৱা, কাৰণ তোমালোকক আগলৈ এনেকুৱা নিচিনা কমন ভিডিঅ' আনি থাকিম। তো সোনকালে ছাবস্ক্ৰাইব কৰি ল'বা যদি ভাল এটা ৰিজাল্ট বিচাৰা। আৰু আজি এই ভিডিঅ'টো যদি তোমালোকৰ ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিবা, আৰু মষ্ট ইম্পৰ্টেণ্ট তোমালোকে ছাবস্ক্ৰাইব কৰি যাবা।